Subscribe now and press the bell icon. Never miss an update. নাই খেতিৰ কামত ব্যস্ত আছিলো। ক'ৰবাত যায় নেকি? আৰু অলপ। দে যা। তুমি ইয়াত ৰখি আছা? বহা। নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ বনত উমলিবলে নদী বয় জানা মৰমকে লৈ সাগৰৰে এগুৰি আবেলি মোৰ প্ৰণয় সজোৱা আদৰে তুমি সাৰে আছা মোৰ প্ৰতিটো গানে গানে নিজৰ বুলি বলে তুমি আছা বুকুতে বিচাৰো মই তোমাৰ মনত উমলিবলে নদী বয় জানা মৰমকে লৈ সাগৰৰে নদী বয় জানা মৰমকে লৈ সাগৰৰে নদী বয় জানা মৰমকে লৈ সাগৰলে অমানিশা সাৰে আছে আৰু সাৰে আছো মই আজি দেৰিয়ে হ'ল অফিচলৈ মাছনি নলে আহা মোৰ লগত যাবা নালাগে দিয়া মোৰ ফ্ৰেণ্ড এজনী আছে তাত ৰখি যোৱা নহ'লে যোৱা গৰম কি লাগছে মাজনী কথা আহিয়ে পোৱা নাই মাজনী ইমান দেৰি হতে বাপাৰে বাপ সদায় সদায় ইমান দেৰি হয় আৰু মাজনী তুমি আহিলা ইমান দেৰি হৈছে আজি মানে এটা এক্সট্ৰা ক্লাছ আছিল দিয়া যোৱা আপোনাৰচোন এগিলাচ পানী নিবা দেই মোৰ কাৰণে পানী আনিছা মাজনী কোৱাচোন মই তোমাক এটা কথা কওঁ মোৰো চাকৰি আৰু বেছি বছৰ নাই মাজনী গতিকে মোৰ এটাই চিন্তা তোমাক বিয়া দিলেই মোৰ দায়িত্ব শেষ হৈ যায় শুনিছা মাজনী যদি কোনোবা তোমাৰ এনেকুৱা চিনাকি আছে মোক ক'ব পাৰা ভাল পোৱা আছে ক'ৰ পৰা এটা কাম কৰিবা কালি চানডে তুমি তাক আমাৰ ঘৰলৈ আহিবা ক'বাচোন মই কথা পাতিম হেল্ল' শুনাচোন এটা গুড নিউজ আছে আজি মানে আমাৰ ঘৰত বিয়াৰ কথা ওলাইছিল মই দেউতাক তোমাৰ কথা কৈছোঁ তুমি কালি আহিব লাগে দিয়া দিয়া
অ' তুমি 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 আহা দিয়া তুমি বহাচোন মই দেউতাক মাতি দিওঁ ঠিক নেকি দিয়া বহা বহা অ ভাইটি আহিছা আমাৰ মাজনীয়ে কৈ থাকে তোমাৰ কথা পিছে তোমাৰ নামটোনো কি মোৰ নাম কাশ্যপ ডেকা কাশ্যপ ডেকা আমাৰ মাজনীক কেতিয়াৰ পৰা চিনি পোৱা হ'ল আজি 3 বছৰে হ'ল তোমাৰ ঘৰ পিছে মোৰ ঘৰ হাৰপাৰা তোৰে কি কৰে খেতি কৰে কি খেতি কৰে কি তুমি খেতি কৰা হয় মছলা চাবা হা তোমাৰ ইমান সাহস ইমান ডাঙৰ সম্পত্তি দেখি তুমি কি পাগলা গৈছা হা কিতাপ আও বাংলা হৈ চন্দ্ৰলৈ হাত মিলিব হৈছে লাজ নাই দিয়া এইবিলাক কৰিব আহিছা দেউতা চাহ আনিছিলোঁ কাশ্যপ ক'ত গ'ল কাশ্যপত গ'ল বেটি হা আজিৰ পৰা এতিয়া লগত মাতবোৰ বন্ধ কৰিবি নহ'লে কথা বেয়া আছে কি এটা খেতি কৰা হ'ল মছলা চাবা হয় লাজ নাপায় সি যা যা भी न वादा अपना तोड़ेंगे एक तुझे का साथ कभी ना छोड़ेंगे ডেকা কি খবৰ ময়ো আছো দিয়া আৰু পিছে এটা কথা হ'ল নহয় আপুনি যে কৈছিল এজন ল'ৰাৰ কথা আহিব দিয়ক মই ঘৰতে ফ্ৰী আছো একেদিন ফ্ৰী কালি আহিব হ'ব দিয়ক মাজনী কিয় কান্দি আছা হা তুমি মোৰ একমাত্ৰ ছোৱালী গতিকে মই তোমাক যাৰ যাৰ লগত বেদ বা নোৱাৰো নহয় তুমি কিয় নুবুজালো হা কাইলৈ মোৰ বন্ধু ল'ৰাজন তোমাক চাবলৈ আহিব গতিকে তুমি কালি কলেজ যাব নালাগে শুনিছা যোৱা দা ভিতৰত যোৱা ভিতৰত যোৱা আংকল এই আংকল বেয়া ভিজিলো ৰে বৰষুণত আহিছা হয় ৰাস্তাত অসুবিধা হোৱা নাই 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 আংকল একো অসুবিধা হোৱা নাই কিন্তু গাড়ীৰ পৰা নামি কিনে অলপমান বৰষুণ দিছিলোঁ বতৰো বেয়া কেইদিন হয় হয় পিছে ল'ৰানো কোনজন ল'ৰা মই নহয় দিয়ক আমাৰ দাদাই ল'ৰা মাজনী এইজনীয়ে মোৰ একমাত্ৰ ছোৱালী কেনেকুৱা বা লাগিল তোমালোকৰ আংকল আপোনাৰ ছোৱালী ভালে লাগিছে দাদা কি কোৱা তোমাৰ পৰা কেনেকুৱা লাগিছে এতিয়া মানে পাৰো আমি আগবাঢ়িব পাৰি পাৰি শুভ দিনবাৰ চাই এটা ন হয় হয় আপোনালোকে সোনকালে ডিমাছ চাওক আমি মাথা মই মাৰোঁ এটা দিনবাৰ চাইছো অহা মাহৰ 20 তাৰিখে ভাল এটা দিন আছে বিবাহৰ দিন ঠিক আছে নহ'লে আপোনালোকে জুই চাইছে 20 তাৰিখে কৰিব পাৰিম নে তেতিয়া কি কোৱা হ'ব বাৰু ঠিক আছে নহ'লে 20 তাৰিখে বিয়াখন হৈ যাওক তোমালোকে কিন্তু মোৰ ছোৱালীক বহুত মৰম কৰি ৰাখিবা দেই মোৰ একমাত্ৰ ছোৱালী হয় আংকল আপুনি চিন্তাই নকৰিব আমি আপোনাৰ ছোৱালী বহুত সুখত ৰাখিম নে কি কয় দাদা মই বিয়া এখন বিয়া কৰাব তেওঁ দেখোন একো কোৱাই নাই দাদাই বিয়া কৰাব কিন্তু ময়ে মেইন বাৰু বিয়া বাৰু হ'বচোন দেই মই মাতনিক চাহৰ কথা কওঁ ঠিক আছে তোমালোকে বহা ঠিক আছে এতিয়া আংকল বেছি দেৰি নকৰোঁ আৰু বাৰু যাওঁ দিয়ক দেউতা
মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে মই চাউল না যে আপোনালোকে আজিকালি ৰখি আছো তুমি পেপাৰ চেকিং কৰা মোৰ অফিচত দেৰি হৈছে নহয় বুজিছা হয় হয় অফিচা নেকি যাওঁ 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 দেৰি হৈছে আজি বুজিছা অফিচত ধেৰ কাম আছে তুমি নোখোৱা নেকি মই যাওঁ তোমালোক থাকা ৰেডি থাকা মই দেৰি হৈছোঁ বাই এইবোৰ কথা ধুলো দাদাক নবা দাদাক ক'লে তোমাৰ কিন্তু বেয়া আছে যদি দাদাক গম পাই নহয় তোমাৰ কিন্তু কথা বেয়া হৈ যাব তুমি ইয়াত বহি আছা বহা কি খবৰ মোৰ খবৰ ভালে ৰবা তোমাৰ বয়ফ্ৰেণ্ডটো দেখোন বিয়া পাতিলে কি মই তোমাক ফটো দেখাই আছো চোৱাচোন চাও কি ফোন চোৱা হেল্ল' তুমি মোক ঠগাই কিনে কিয় বেলেগক বিয়া পাতিলা তুমি বুজিবলৈ ট্ৰাই কৰা না মোক মই জানি বুজি একো কৰা নাই গম পাইছা না তুমি এতিয়াই তোমাৰ ৱাইফক ডিভোৰ্স দিয়া নহলে তোমাৰ সকলো কথা গোটেই ভাইৰেল কৰি দিম চাই ল'বা কিন্তু অতি সোনকালে মই কৰিছো তুমি একদম টেনচন নল'বা সৰি হা দিয়া কোৱা শুনি আছো মই আজিকালি তুমি কিয় এনেকুৱা কৰা হৈছা সুমি মোৰ আচলতে ক'ত ধুই দিছো লেতেৰা হৈছে কি ধুই দিছা কেতিয়া লেতেৰা হ'ল এদিন পিন্ধিছো মাত্ৰ তুমি এইটো কি কৰিব লৈছা বলতো উঠাকে কি হবে না ইমান বস্তুটো আপনার আনকি না হচ্ছে দাদা করো তোমার এই দুয়ারে আমার কোনা ঘরে তো ওখান দিয়ে বসে ওই না এ আমার কত বিদার পানি বসে এ সব করতে লাগে কি করতে দিবে ঘরে না লাইটা ঘরে পড়া দেউতার তোমার ভুকা থাকে ও ভাগিনী নারী কি যে তোর দুখর কাহিনী দুখতে তোর জনম যায় কয় জনম দুখিনী ও ভাগিনী নারী তোমাৰ এনেকে আহি আছে যে
ব'লা মই তোমাক ঘৰত থৈ আহিম। এ ভাবি বেটাখান দি এইফালে এটা গাঠি দি কোন মাছনি আহিলি ঐ তই আৰু কি আহিছ মাছনি কি হ'ল মাছনি কি হ'ল মাছনি কি হ'ল মাছনি কি হ'ল তোমাৰ কিয় কান্দি আছা কি হ'ল বাবা কোনে মাছে তোমাক কোনে মাছে কি হ'ল মোক কোৱাচোন আমি পুৰা মই কওঁ শুনক কি মাছনি বহুত ডাঙৰ ভুল হৈ গ'ল মাছনি বাবা মোক ক্ষমা কৰিব বাবা হ'ব দিয়া হ'ব মই টকা দিছি অন্ধৰ দিছিলোঁ বাবা হ'ব দিয়া হ'ব দিয়া আমি যাওঁ মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল রঙিন রঙিন সেন্দুর